ভয় নকৰিবা, মনত ৰাখিবা, অন্ধকাৰ যিমানেই গভীৰ হয় সূৰ্য সিমানেই সোনকালে উদয় হয়। গছৰ তলত বহি থকা চৰাইয়ে কেতিয়াও ডাল ভাঙি পৰাৰ ভয় নকৰে, কাৰণ তাৰ বিশ্বাস গছৰ ডালৰ ওপৰত নহয়, নিজৰ পাখাৰ ওপৰত। সেয়ে নিজৰ ওপৰত বিশ্বাস ৰাখা। জীৱনৰ সকলোতকৈ পচন্দৰ বস্তুবিলাক হয়তো অবৈধ, নহয়তোবা নিষিদ্ধ, হয়তো দামী, নহয়তোবা বেলেগ কাৰোবাৰ। ৰাতিপুৱা এখন বাতৰি কাকত 10 টকাত বিক্ৰী হয় আৰু আবেলি তাৰ কেজি বিক্ৰী হয় 10 টকা। খালি সময়ৰ ব্যৱধান। অতএব অহংকাৰ নকৰিবা। তোমাতকৈ ওপৰত কাৰোবাক দেখিলে তাক শ্ৰেষ্ঠ বুলি নাভাবিবা। ওপৰত কিন্তু পচা মাংস খোৱা শগুনো উৰে। কাৰোবাৰ বৰ্তমান পৰিস্থিতি দেখি তাক বিবেচনা নকৰিব, বৰঞ্চ নিজে নিজৰ পৰিস্থিতিক জীৱনৰ শ্ৰেষ্ঠ অৱস্থানত প্ৰতিষ্ঠিত কৰাৰ চেষ্টা কৰক। সত্যৰ পক্ষত যদি থিয় হ'ব নোৱাৰা, অন্ততঃ অন্যায়কাৰীৰ পক্ষত হাত চাপৰি নবজাব।